হাই ফ্ৰেণ্ডছ, আজি আমি যাব ওলাইছোঁ নলবাৰীৰ ৰাসলৈ। আমি যাওঁতে ট্ৰেইনেদি যাম। এয়া পিংকু ব্ৰ, এয়া ষ্টেচন পালোঁ। বহু সময় ৱেইট কৰাৰ পিছত আমি এয়া ট্ৰেইনৰ ভিতৰত ধাক্কা খাই অ'কে বাবা অ'কেৰ প্ৰচলন চলি আছে, চাব আহিব বাৰু আপোনালোকে। এয়া ৰাসৰ মূৰ্তিবোৰ সুন্দৰকৈ সজোৱা হৈছে, নাইচ। আৰু এয়া কুমাৰ ভাস্কৰ বৰ্মা। আপোনালোকে যে যোৰহাটৰ পৰা আহি আমাৰ এই নলবাৰী ৰাস মহোৎসৱত অংশগ্ৰহণ কৰিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু এইটো গোৱালেঙি সুন্দৰকৈ সজাইছে, গুড। এয়া ৰাতিৰ মনোমোহা দৃশ্য, কি বঢ়িয়া, নাইচ। আছে মানুহৰ ভিৰ বহুত আছে ইয়াত। আহক, ইয়াতে চাব লগা বহুতেই আছে, বহুতেই মানে বহুখিনিয়ে আৰু আহি বহুতেই ভাল লাগিল। তো আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰিব যদি আহিছে ইয়াত। छोटी बच्ची हो क्या? এয়া ৰাম সেতুত ব্যৱহাৰ হোৱা শিল, য'ত ৰাম লিখা আছে।